আত্মাৰ বিনাশৰহিত শাশ্বত ধৰ্মৰ কথাকে অৱগত কৰাৰ উদ্দেশ্যত কৃষ্ণই অৰ্জুনক এই বুলি ক'লে, নিজস্ব চৈতন্য শক্তিৰ চেতনা যোগোৱা যিটো অবিনশ্বৰ সত্তা গোটেই দেহটোতে পৰিব্যাপ্ত হৈ আছে, সেই চিন্তা শক্তিৰ কেতিয়াও বিনাশ নহয় বুলি জানিবা। এনে বিনাশীন চৈতন্যাত্মক শক্তি নিহিত সত্তাটোৱে হৈছে আত্মা। এই চৈতন্য শক্তিৰ সময়ত দেহৰ পৰা আঁতৰি গ'লেই দেহৰ বিনাশ হয়। অৰ্থাৎ চিদাত্মক চৈতন্য শক্তি অবিনাশী আত্মা দেহৰ পৰা নিৰ্গত হ'লেই দেহ জড় হৈ পৰে আৰু মৃত্যুৰ সন্মুখীন হয়। প্ৰকৃততে দেহৰহে পতন, বিনাশ বা মৃত্যু হয়। চৈতন্য শক্তি বা আত্মাৰ বিনাশ বা মৃত্যু নাই। নিশ্বাসহীন অবিনশ্বৰ আত্মাক বিনাশ কৰিবলৈ কোনো লোকেই কেতিয়াও সক্ষম হ'ব নোৱাৰে। এতেকে দেহৰ বিনাশ হোৱাটো স্বাভাৱিক, আত্মাৰ নিত্যতাও স্বীকাৰ্য। অস্থায়ী দেহৰ বিনাশ হ'লেও অবিনাশী আত্মাৰ বিনাশ নহয়। সেইবাবে আত্মতজ্ঞ চিত্তপজ্ঞসকলে পাৰ্থিৱ দেহৰ বিনাশত শোকৰ দ্বাৰা কোনো প্ৰকাৰে অভিভূত নহয়। দেহকে মই বুলি ভবা দেহাভিমানীসকলেহে দেহৰ পতনত মোহবশতঃ দুখ শোকৰ দ্বাৰা অভিভূত হয়। কিন্তু আত্মবান আৰু আত্মজ্ঞসকলে মৃত্যুৰ দ্বাৰা দেহান্ত লাভ কৰা নিজৰ আত্মাৰ বাবে শোক নকৰে। এতেকে আগন্তুক সংগ্ৰামত যিসকল শত্ৰু বা বিপক্ষ লোক, সেইসকলৰ মৃত্যু হ'লেও কিংবা নিজৰ বা প্ৰতিপক্ষৰ লোকসকলৰ মৃত্যু হ'লেও পাৰ্থিৱ নশ্বৰ দেহৰহে বিনাশ হ'ব। সেইসকল আত্মাৰ বিনাশ নহয়, আত্মাৰ দেহান্তৰ প্ৰাপ্তিহে হ'ব। হয়তো ক্ষেত্ৰ ধৰ্মত থাকি সংগ্ৰাম কৰি মৃত্যুবৰণ কৰাৰ ফলত স্বৰ্গস্বৰূপ শ্ৰেষ্ঠ স্থান আৰু মানৱ দেহতকৈ শ্ৰেষ্ঠ দিব্য দেহ লাভ হ'ব আৰু পাৰ্থিৱ সুখতকৈ অধিক সুখ স্বৰ্গসুখ লাভ হ'ব। সেইবাবে অৰ্জুনে মৃত ব্যক্তিসকলৰ কাৰণে অদূৰ ভৱিষ্যতে সুখ কৰাৰ কোনো কাৰণ নাথাকিব। এই কথাটোকে কৃষ্ণই প্ৰকাৰান্তৰে অৰ্জুনক বুজাবলৈ চেষ্টা কৰি পুনৰ কৈছে, তুমি দেখা এই সকলোবোৰ পাৰ্থিৱ দেহৰে বিনাশ আছে, কিন্তু যিটো পৰিণামহীন, অপৰিমেয়, শাশ্বত বা চিৰন্তন আৰু অবিনাশী বা মৰণহীন, সেই জীৱাত্মাৰ এই ভৌতিক শৰীৰটো ক্ষয়শীল আৰু নশ্বৰ, কিন্তু পূৰ্বকথিত নিত্য বিদ্যমান আত্ম চিৰস্থায়ী অৰ্থাৎ শাশ্বত। এই আত্মা অবিনাশী হোৱাৰ কাৰণেই কোনোৱে ইয়াক বধ কৰিব নোৱাৰে বুলি কৈছো। গতিকে আত্মাৰ কথা চিন্তা কৰি অধৈৰ্য আত্মাৰ দেহান্তৰজনিত কাৰণত তুমি সুখ কৰিব লগা একো কাৰণ থাকিব নোৱাৰে। সেইকাৰণে হেৰা ভৰত সন্তান অৰ্জুন, তুমি নিসংকোচে যুদ্ধ কৰা। ক্ষত্ৰিয়ৰ কাৰণে যুদ্ধই ধৰ্ম। কৌৰৱ আৰু পাণ্ডৱৰ ধৰ্মযুদ্ধ। ধৰ্মযুদ্ধত জয়ী হ'লে পাণ্ডৱৰ ৰাজ্য লাভ আৰু মৃত্যু হ'লেও স্বৰ্গ লাভ। সেয়েহে এই যুদ্ধৰ বিমুখ হোৱা অৰ্জুনৰ কাৰণে সমুচিত নহয়। অৰ্থাৎ অস্থায়ী দেহৰ চিন্তাত ধৰ্মীয় নীতি আৰু পৰম্পৰা ত্যাগ কৰা উচিত নহয়। সেইবাবে কৃষ্ণই অৰ্জুনক নিসংকোচে ধৰ্মযুদ্ধ কৰিবলৈ উপদেশ দিছে। এই ক্ষেত্ৰত তেওঁক এই মন্তব্যৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰি কৈছে যে আত্মা কেতিয়াও বধযোগ্য নহয়। আত্মা বা জীৱাত্মা অবৈধ আৰু এনে আত্মাই আনকো বধ নকৰে। গতিকে যিজনে আত্মাক আনৰ নিহন্তা বুলি ভাবে আৰু যি লোকে আত্মাক আনৰ দ্বাৰা নিহত হয় বুলি ভাবে, এই দুয়ো প্ৰকাৰৰ মানুহেই অজ্ঞানী। কাৰণ এই জীৱাত্মাই কাকো বধ নকৰে আৰু নিজেও আন কোনো প্ৰাণীৰ দ্বাৰা নিহত নহয়। প্ৰকৃততে যাক বধ কৰা হয় বা হৈছে বুলি ভবা হয়, সেইটো হৈছে দেহ। অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা বা আন কোনো উপায়ৰ দ্বাৰা দেহটোকেহে বধ কৰিব পাৰি। জীৱাত্মাক কোনো প্ৰকাৰে অস্ত্ৰ শস্ত্ৰৰে বধ কৰিব নোৱাৰি। সেইবাবে অৰ্জুনে সমৰত অস্ত্ৰ শস্ত্ৰৰে যুদ্ধ কৰি শত্ৰুৰ দেহবোৰহে নাশ কৰিব পাৰিব, জীৱাত্মাসকলক বধ কৰিব নোৱাৰিব। কাৰণ জীৱাত্মা পুৰুষৰ কোনো পৰিৱৰ্তন নাই, মৰণ নাই। আত্মা জন্মও নহয় আৰু মনমুখীও নহয়। পূৰ্বতে কোনো সময়তে আত্মা কেতিয়াও জন্ম হোৱা নাছিল, বৰ্তমানো জন্ম হোৱা নাই আৰু ভৱিষ্যতেও আত্মাই জন্মগ্ৰহণ নকৰিব। ভূত, ভৱিষ্যত আৰু বৰ্তমান কোনো কালতে আত্মাৰ পৰিৱৰ্তন নাই, জন্ম মৃত্যু নাই। কাৰণ আত্মা
অজান্মা নিত্য বিদ্যমান, চিৰকালৰ বাবে স্থায়ী বা শাশ্বত আৰু আটাইতকৈ পুৰাতন। সেইবাবে দেহটো নিহত হ'লেও আত্মা নিহত নহয়। দৰাচলতে আত্মাই দেহ গ্ৰহণ কৰে আৰু সেই দেহটোৰহে উৎপত্তি, বিকাশ, বৃদ্ধি আৰু মৃত্যু হয়। সেইদৰে আত্মাৰ কোনো আদি বা উৎপত্তি নাই, অনাদি। এই আত্মাৰ উৎপত্তিৰ বিষয়ে কোনো তথ্য পাব নোৱাৰি। ভূত, ভৱিষ্যত আৰু বৰ্তমান বুলি সময়ৰ কোনো পাৰ্থক্য নাই। আত্মাৰ ক্ষেত্ৰত ভূত, ভৱিষ্যত আৰু বৰ্তমান বুলি সময়ৰ কোনো পাৰ্থক্য নাই। সেইবাবে আত্মা শাশ্বত, নিত্য বা সনাতন আৰু অনাদি। দেহৰ পৰিৱৰ্তন হ'লেও আত্মাৰ ক্ষয়, বৃদ্ধি, বিনাশ, জন্মাদি কোনো পৰিৱৰ্তন নহয়। ইয়াৰ পাছত কৃষ্ণই যুদ্ধত বধ হোৱা বা কৰা বিষয়টোৰ তাৎপৰ্য প্ৰকাশ কৰি অৰ্জুনক কৈছে, হেৰা পাৰ্থ, যিজনে এই দেহৰ অভ্যন্তৰস্থ আত্মা পুৰুষক জ্ঞানতঃ অবিনাশী, বিনাশৰহিত, জন্মৰহিত, হ্ৰাস বৃদ্ধি বা ক্ষয়ৰহিত আৰু নিত্য শাশ্বত বুলি জানেই, তেনেহলে তেওঁ কি কাৰণত আৰু কেনেকৈ আন এজনৰ দ্বাৰা আন কোনো লোকক বধ কৰাব বা নিজেই বধ কৰিব পাৰিব? এতেকে যুদ্ধত শত্ৰু বা মানুহ বধ কৰিলে হিংসাৰ আশ্ৰয় লোৱা হ'ব বা হিংসাৰ দ্বাৰা অধৰ্ম কৰা হ'ব বুলি ভবাৰ কোনো কাৰণ নাই। ঈশ্বৰ কৃষ্ণৰ কাৰণে যুদ্ধ কৰি হিংসাৰ আশ্ৰয় ল'লে সেই কাৰ্যক হিংসা বুলি ভবাটো উচিত নহয়। কাৰণ যিসকলক হিংসা বা বধ কৰিব সেইসকল দেহ নহয়, আত্মাহে। আত্মাক বধ কৰিব নোৱাৰি। এতেকে সম্ভাৱ্য বধ কাৰ্যৰ দ্বাৰা দেহবোৰহে বধ হ'ব, তেওঁলোকৰ আত্মাক বধ কৰা নহ'ব। দ্বিতীয়তে, আত্মাই বিভিন্ন সময়ত বিভিন্ন দেহ ধাৰণ কৰি থাকে। এটা দেহৰ পতন হ'লে আন এটা দেহ ধাৰণ কৰে। এনেদৰে বিভিন্ন দেহ ধাৰণ কৰা আত্মা চিৰঞ্জীৱী অৰ্থাৎ নিত্য বা সনাতন। এনেকৈ এজন মানুহে জীৰ্ণ বস্ত্ৰ কিংবা পুৰণি অকামিলা বস্ত্ৰ পৰিত্যাগ কৰি নতুন বস্ত্ৰ পৰিধান কৰে, সেইদৰে জীৱাত্মায়ো জৰাজীৰ্ণ অকামিলা শৰীৰবোৰ কাৰ্য কাৰণবশতঃ পৰিত্যাগ কৰি নতুন নতুন ভৌতিক শৰীৰবোৰ ধাৰণ কৰি থাকে। আনহাতে পাৰ্থিৱ দেহটো বিকাৰপূৰ্ণ। জীৱনকালত এই দেহটোত নানান দুখ দুৰ্গতি উপলব্ধ হয়। দেহৰ দ্বাৰা তিনিবিধ তাপ জীৱই ভোগ কৰিব লগা হয়। ধৰ্মযুদ্ধ কৰি নিজে বধ হ'লেও ক্ষত্ৰিয়ৰ স্বৰ্গ লাভ হয়। যিসকলে যুদ্ধ কৰি এই ধৰ্মক্ষেত্ৰত, কুৰুক্ষেত্ৰত মৃত্যুবৰণ কৰিব, সেই সকলোৰো স্বৰ্গ লাভ হ'ব। অৰ্থাৎ পাৰ্থিৱ দেহৰ পৰা মুক্ত হৈ দিব্য দেহ লাভ কৰি স্বৰ্গসুখ ভোগ কৰিব। তেনে ক্ষেত্ৰত মৃত্যুবৰণ কৰা সকলোৱে ভৌতিক দেহত লাভ কৰা সুখ, দুখাদি বিভিন্ন বিকাৰবোৰৰ পৰা মুক্ত হৈ দিব্য দেহেৰে সুখ শান্তি লাভ কৰিব পাৰিব। সেইবাবে ধৰ্মযুদ্ধত নিহত হোৱা সকলৰ কাৰণে কোনো দুখ কিংবা দুশ্চিন্তা কৰাৰ কাৰণ নাই। কাৰণ সেই সকলোৱে কৰ্মবন্ধনজনিত দুখৰ পৰা পৰিত্ৰাণহে পাব, আনকি অপাৰ্থিৱ আৰু শাশ্বত সুখ লাভ কৰিব পাৰিব। আত্মাৰ অবিনশ্বৰতাৰ বিষয়ে কৃষ্ণই পুনৰ অৰ্জুনক বুজাই ক'লে, তুমি জনা উচিত যে এই আত্মাক কোনো অস্ত্ৰ শস্ত্ৰই ছেদ কৰিব নোৱাৰে, সামান্য মাত্ৰও আঘাত কৰিব নোৱাৰে। প্ৰবল জ্বলন্ত অগ্নিও ইয়াক পুৰিব নোৱাৰে। পানীও আত্মাক সিক্ত কৰিব নোৱাৰে, আনকি বতাহেও আত্মাক শুকুৱাব নোৱাৰে। এনে ক্ষেত্ৰত তুমি দেহটোকহে আঘাত কৰি কটা চিঙা কৰিব পাৰিবা, জুই লগাই পুৰি মাৰিব পাৰিবা, পানী ঢালি তিয়াব পাৰিবা আৰু বতাহত শুকুৱাই দিব পাৰিবা। কিন্তু আত্মাক এনে কোনো প্ৰকাৰে ব্যথিত কৰিব নোৱাৰিবা, আঘাত বা কষ্ট দিব নোৱাৰিবা, তিয়াব নোৱাৰিবা, শুকুৱাব নোৱাৰিবা। সেইদৰে তুমি যুদ্ধত তোমাৰ নিজস্ব শত্ৰু ৰূপে থিয় দিয়া যুজুৎসুসকলক অস্ত্ৰৰে আঘাত কৰি বধ কৰিলে তেওঁলোকক বধ কৰা হ'ব বুলি নাভাবিবা। কাৰণ এওঁলোক সকলোৰে আত্মাসমূহ অজৰমৰ, অবৈধ। বধ কৰাৰ চেষ্টা কৰিলেও বধ নহ'ব। গতিকে শত্ৰুক বধ কৰাৰ কথা লৈ তুমি চিন্তা কৰাৰ কোনো কাৰণ নাই। জীৱাত্মা সদায় চিৰ বিৰাজমান, চিৰকাল একে অৱস্থাতে থাকে। দেহৰ দৰে ইয়াৰ পৰিৱৰ্তন নহয়। চিৰকাল একেদৰে থকা জীৱাত্মা অচ্ছেদ্য, অদায়িত্ব, অক্লেদ্য আৰু অশুষ্য বা শুকুৱাব নোৱাৰা। সেয়েহে আত্মা নিত্য সনাতন।
এতেকে নিশ্চিতভাৱে চিৰন্তন। তদুপৰি আত্মাৰ সকলোতে গতি আছে, সকলোতে ভ্ৰমণ কৰিব পাৰে, গতিকে সৰ্বব্যাপী অৰ্থাৎ সকলোতে বিৰাজমান বুলি জানিবা। আনহাতে আত্মাৰ কোনো পৰিৱৰ্তন ঘটাব নোৱাৰি বাবে ইয়াক স্থাণু বুলি কোৱা হয়। তদুপৰি আত্মা অচল হোৱাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ আত্মাক চলাচল কৰাব নোৱাৰি। বিশেষকৈ সনাতন হোৱাৰ বাবে আত্মা সদায় আৰু চিৰকাললৈ একেদৰেই থাকে। এই জীৱাত্মা সবৰ্গত হোৱাৰ বাবে জল, স্থল, অগ্নি আনকি পৃথিৱীৰ গৰ্ভতো থাকিব পাৰে। আকৌ আত্মাক অদৃশ্য, অচিন্তনীয় আৰু বিকাৰহীন অবিকাৰী বুলি কোৱা হয়। অবিকাৰী হোৱাৰ কাৰণে দেহৰ ক্ষেত্ৰত ঘটি থকা কৌমাৰ, যৌৱন, জৰাদি বিকাৰসমূহ আত্মাৰ কণমাত্ৰও নাথাকে। অৰ্থাৎ দেহৰ পৰিৱৰ্তনবোৰ আত্মাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে সম্ভৱ নহয়। আত্মা সদায় অপৰিৱৰ্তনীয়। গতিকে এনে বিকাৰৰহিত চিৰন্তনীয় আত্মাৰ বিষয়ে তুমি জনাৰ পাছত তুমি এই আত্মাৰ বিয়োগ হোৱা বুলি ধৰি লৈ ভ্ৰান্ত চিন্তা কৰি মিছাতে সুখ কৰা অনুচিত। আকৌ যদিহে মই কোৱা ইমানবিলাক কথা জনাৰ পাছতো তুমি কেনেবাকৈ ভাবা যে জীৱন লাভ কৰাৰ লক্ষণ স্বৰূপে আত্মাটো নিতৌ য'তে ত'তে যিকোনো সময়তে জন্মি আছে আৰু সেইদৰে বহুবোৰ আত্মা সদায় মৰি আছে, তথাপি হেৰা মহাশক্তিধৰ অৰ্জুন, তুমি এই কথালৈও কোনো সুখ কৰাটো উচিত নহয়। কাৰণ সদায় জীৱবোৰৰ সৃষ্টি আৰু লোপ হৈ থকাটো দেখা পালেও প্ৰকৃততে আত্মাৰ ধ্বংস নহয়। কেৱল জন্ম মৃত্যুৰ চক্ৰত জীৱবোৰে জন্ম লৈ লৈ মুক্তি নোহোৱা পৰ্যন্ত পুনঃ পুনঃ জন্ম লৈ থাকিব লগা হয়। জন্ম লোৱাজনৰ মৃত্যু হোৱাটো ধ্ৰুৱ সত্য। আকৌ মৃত্যু হোৱাজনেও মুক্তি লাভ নকৰা পৰ্যন্ত জন্ম লৈয়ে থাকিব। গতিকে জন্ম ল'লেই মৃত্যু হোৱাটো যেনেকৈ নিশ্চিত, তেনেকৈ মৃত্যু হ'লেই পুনৰ জন্ম হোৱাটো নিশ্চিত আৰু অনিবাৰ্য। সেইকাৰণে ক্ষত্ৰিয় ধৰ্ম পালন কৰি যুদ্ধ কৰা উচিত। কাৰণ যুদ্ধ ক্ষেত্ৰত থকা স্বজনবৰ্গৰ মৃত্যু নিশ্চিত। পৃথিৱীত জন্ম লোৱা সকলোৰে যিহেতু মৃত্যু আছে, গতিকে যুদ্ধত হোৱা মৃত্যুৰ বাবে কাৰো কাৰণে শোক কৰা উচিত নহয়। আনহাতে আদিতে সৃষ্টি হোৱা প্ৰাণীসকল প্ৰকাশ নোপোৱাকৈ থাকে, মাজৰ সময়ছোৱাত প্ৰকাশ পায়। মাজৰ সময়ত প্ৰকাশ পোৱা প্ৰাণীসকলৰ নাশ হয়। নাশ হোৱাৰ পাছত পুনৰ সেই জন্ম লাভ কৰা বা প্ৰকাশ পোৱাসকল অপ্ৰকাশিত বা অস্তিত্ব শূন্য হৈ পৰে। গতিকে এনে এটা স্বাভাৱিক জীৱন মৰণৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত শোক কৰাৰ প্ৰয়োজন কি? সৃষ্টিৰ পূৰ্বত অব্যক্ত অৱস্থাত থাকি প্ৰকাশ নোপোৱা ভূত প্ৰাণীসকল বা পাৰ্থিৱ বস্তুবিলাক ব্যক্ত অৱস্থা লাভ কৰি প্ৰকাশ পায়। প্ৰকাশ পোৱাৰ পাছত পাৰ্থিৱ সকলো বস্তু তথা প্ৰাণী পুনৰ ধ্বংস হয়। এতেকে পাৰ্থিৱ দেহ কিছু সময়ৰ বাবেহে পৃথিৱীত প্ৰকাশ পায়, কিন্তু আত্মা সকলো সময়তে চিৰদিন বিৰাজমান হৈ থাকে। গতিকে প্ৰকাশ্য আৰু অপ্ৰকাশ্য কথা দুটাৰ মাজত থকা পাৰ্থক্য আৰু বৰ্তমান অবৰ্তমান বিষয়ক চিন্তালৈ কোনো দুখ সুখ কৰাৰ কাৰণ নাই। এনে চিন্তা কৰাটো অনৰ্থক, যিহেতু অসময়ত ব্যক্ত হোৱা শৰীৰবোৰ পুনৰ বিনাশ অথবা অদৃশ্য হবই। গতিকে পাৰ্থিৱ দেহৰ বিনাশ বা অবৰ্তমানৰ কাৰণে চিন্তাৰ কাৰণ নাই। কাৰণ দেহৰ কোনো সত্তা আৰু স্থায়িত্ব নাই। গতিকে দেহৰ ক্ষতি আৰু বিনাশৰ কথা ভাবি সুখ কৰাটো নিৰৰ্থক।